এটি মৰ্মান্তিক ঘটনা হয় বন্ধু-বান্ধৱীসকল। শ্ৰেণীকোঠাত পাঠদান চলি থকাৰ সময়তে হঠাৎ বহা ঠাইতে অচেতন হৈ ঢলি পৰিল এজন ছাত্ৰ। লগে লগে ছাত্ৰজনক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ছাত্ৰজনক। এই শোকাৱহ ঘটনা সংঘটিত হৈছে ওদালগুৰি জিলাৰ ভেৰগাঁও উচ্চ বিদ্যাপীঠত। জানিব পৰা মতে সোমবাৰে বিদ্যালয়ত পাঠদান চলি থকাৰ সময়তে দিনৰ প্ৰায় 10 বজাত ঢলি পৰে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ। সেই সময়ত ইংৰাজী বিষয়ৰ পাঠদান কৰি থকা সুৰভি ৰাভাই লগে লগে আন ছাত্ৰ-ছাত্ৰী আৰু বিদ্যালয়ৰ কৰ্তৃপক্ষৰ সহায়ত ছাত্ৰজনক ভেৰগাঁও আদৰ্শ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে ছাত্ৰজনক মৃত বুলি ঘোষণা কৰে। শ্ৰেণীকোঠাৰ ভিতৰতে এনেদৰে আকস্মিক মৃত্যুক সাৱটি লোৱা ছাত্ৰজনৰ পৰিচয় ভেৰগাঁৱৰ প্ৰভাত ৰাভা আৰু বুলবুলি ৰাভাৰ একমাত্ৰ সন্তান ধৰ্মেন্দ্ৰ ৰাভা বুলি জানিব পৰা গৈছে।